গুড মৰ্নিং ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো ফ্ৰেণ্ডছ, বৰষুণ দি আছে ফ্ৰেণ্ডছ, ছাতি লৈ আছোঁ আৰু এইফালে এই পূৰা বৰষুণ দি আছে। আৰু এতিয়া মানে আমি মন্দিৰত যাব ওলাইছোঁ। আমাৰ গাঁৱৰ মানুহবিলাকো যাব, আমাৰ ঘৰৰ মা যাব, আইতা যাব আৰু মই যাম, আমি তিনিওটা যাম। তো দেউতা আৰু ভণ্টি ঘৰতে থাকিব। তো বৰষুণ দি আছে, যাব ওলাইছোঁ আৰু গাড়ী আহিছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। গাড়ী আহি গ'ল ফ্ৰেণ্ডছ, সেইখন এতিয়া যাব লাগে আৰু। তো গাড়ীত উঠিয়েই আৰম্ভ হৈ গ'ল ডেন্স। সকলোৱে হাঁহি ধেমালি কৰি গৈ আছোঁ মন্দিৰলৈ বুলি। আৰু গাড়ীৰ ভিতৰত পূৰা গান বাজি আছে, সেইটো কাৰণে মই অভাৰ ভইচ দিব লগা হৈছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। হাঁহি ধেমালি কৰি কৰি আহি পালোঁ শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজ পাই গ'লোঁ ফ্ৰেণ্ডছ, আৰু এতিয়া গৈ আছোঁ। সময় লাগিব মেইন ডেষ্টিনেশ্যনলৈকে যাই পাওঁতে প্ৰায় 4 ঘণ্টামান সময় লাগি যাব। তো বলক গৈ থাকোঁ। কণী ল'লে ফ্ৰেণ্ডছ, তাতে খাবৰ কাৰণে কণী লৈছে। তাৰপিছত আৰু এতিয়া ইয়াতে ৰখিলো অলপ, কণী ব্ৰেড এনেকে ল'লে। গৈ আছোঁ ফ্ৰেণ্ডছ, গৈ পাম আৰু বেছি দেৰি নাই। আৰু ৰাস্তাটো বহুত বেয়া, জামো লাগিছে, সেইটো কাৰণে অলপ দেৰি হ'ল। তো গৈ পাম আৰু বেছি দেৰি নাই, 1 ঘণ্টামান লাগিব সময়। তো ফ্ৰেণ্ডছ, যিটো ঠাইত আহিছিলোঁ আহি পালোঁ, আৰু এতিয়া বৰষুণো কমিছে, বৰষুণ নাই। তো আহি পালোঁ আৰু এইবিলাক বস্তুবিলাক কৰাই আছোঁ, আৰু মানুহবিলাক চব তাতে গুচি গৈছে। আৰু আহি থাকোঁতে মানে ভিডিঅ' কৰিব পৰা নাই, মানে মানুহ বহুত আছিল আৰু মই মাজত বহিছিলোঁ। তো সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নাই। তো ক'ত আহিছোঁ, কি কৰিম দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক শেষলৈকে। তো চাই থাকক বলক। খৰি লৈ কিনে যাই আছোঁ ফ্ৰেণ্ডছ। চব পানী হৈ গৈছে, ইয়াতে বস্তাবিলাক পাৰি দিছে। আৰু আগত এইটো চাওক, বহুত ডাঙৰ পুখুৰী। এইটো মস্ত ডাঙৰ পুখুৰী এইটো। সেৱা কৰিব গৈ আছোঁ, আৰু মোৰ পিছফালে গাঁৱৰ মানুহবিলাক আছে, আৰু আগত কংকন দা। এইফালে সেৱা কৰিব গৈ আছোঁ ফ্ৰেণ্ডছ। মন্দিৰত গৈছিলোঁ ভিতৰত, বাট কিবা এটা নিব লগা হ'ল। তো আকৌ বাহিৰত গৈ আছোঁ আনিবৰ কাৰণে। কল, নাৰিকল এনেকৈ আনিব গৈ আছোঁ। আৰু বাকী লগত অহা মানুহবিলাক, মানে আমাৰ গাঁৱৰ পৰা যিবিলাক মানুহ আছে চব ভিতৰত আছে, দেখাই আছোঁ ফ্ৰেণ্ডছ। কল ল'লোঁ, আৰু ইয়াতে নিমখ দিয়ে, নিমখ ল'লোঁ, কল নিমখ। তো এতিয়া যাই আছোঁ আকৌ মন্দিৰলৈকে। মন্দিৰত মানে ভিডিঅ' বনোৱা এলাও নাই, ভিডিঅ' ফটো, বাট তথাপিতো যদি পাৰি দেখাম আপোনালোকক মন্দিৰটো। আৰু ক'ত আহিছোঁ গমটো পাইছে, বটদ্ৰৱা থানত আহিছোঁ, আৰু ইয়াৰ পৰা যাব মহামৃত্যুঞ্জয় মন্দিৰত। তো বহুত দিনৰ পৰা ভাবিছিলোঁ ইয়াতে আহিম বুলি, বাট আহিলোঁ এতিয়া। তো এই মন্দিৰৰ পৰা বাহিৰে বাহিৰে তাতে যাব। ইয়াতে মানে খানা চানা বনাই আছে, নিৰামিষ খানাই বনাব। তো ইয়াতে খানা বনাই আছে, ইয়াতে খানাটো বনাই তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰত যাব। আপোনালোককো দেখাম মৃত্যুঞ্জয় মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰ। তো বলক এতিয়া মন্দিৰলৈকে যাওঁ। ইয়াতে খানা বনাই আছে ফ্ৰেণ্ডছ চব। ইয়াতে খানা বনোৱাৰ কাৰণে, ভোগ বনোৱাৰ কাৰণে ঘৰ বনাই দিছে। তো খানা বনাই আছে, আৰু আগত এইটো, এই পুখুৰীটোৰ নাম আকাশী গংগা। মন্দিৰৰ এয়া ভিতৰৰ দৃশ্য চাওক, পৰিৱেশটো। এইবিলাক ৱালত কিবা কিবি মূৰ্তি অঁকা আছে। তো মানুহবিলাক যাই আছে মন্দিৰত সেৱা কৰিবৰ কাৰণে। বলক মন্দিৰলৈকে যাই লওঁ। মন্দিৰৰ ভিতৰত ফ্ৰেণ্ডছ, এইফালে চাকি জ্বলাই আছে, মা আৰু আইতা আছে তাতে। তো মই জ্বলালোঁ চাকি, আৰু ইয়াতে কিবা নাম কীৰ্তন কৰি আছে। আৰু এইটো এটা মন্দিৰ। মই চাকি জ্বলালোঁ ফ্ৰেণ্ডছ, চাকি জ্বলাই কিনে এতিয়া বাহিৰত আহিছোঁ। সেৱা লোৱা হৈ গ'ল ফ্ৰেণ্ডছ, সেৱা ল'লোঁ, প্ৰসাদ খালোঁ, আৰু এতিয়া বাহিৰত গৈ আছোঁ। বাহিৰত চাহ বনাই আছে, চাহ খাওঁ।
মাছ চাই আছো ফ্ৰেণ্ডছ ইয়াতে পুখুৰীত আৰু বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে তাকে চাই আছো এতিয়া ফ্ৰেণ্ডছ এই গাঁৱৰ মানুহবিলাক বহি আছে ইয়াতে চাহ খাই আছে চবে ভাত হৈ গ'ল ফ্ৰেণ্ডছ সকলোৱে ভাত খাই আছে এতিয়া আমি বিলাই আছো ভাত আৰু সকলোবিলাক ভাত খোৱাত ব্যস্ত ভাত খাই উঠি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত যাম তো সোনকালে খাই লওঁ বহুত দেৰি হৈ গ'ল খাই লওঁ তো ফ্ৰেণ্ডছ ভাত পানী খাই মেলি হৈ গ'ল এতিয়া যাম আৰু মহামৃত্যুঞ্জয় মন্দিৰত আমি ভাত খালোঁ বৰদোৱাত তো খোৱা লোৱা হৈ গ'ল এতিয়া যাওঁ আৰু গাড়ীত উঠোঁ তাৰপিছত যাওঁ মহামৃত্যুঞ্জয় মন্দিৰলৈকে ব'লক গাড়ীত উঠি গৈ আছোঁ ফ্ৰেণ্ডছ মন্দিৰলৈকে সময় লাগিব মন্দিৰলৈকে গৈ পাওঁতে 1 ঘণ্টামান লাগিব চাগে তো গৈ আছোঁ আৰু এতিয়া আগত আহিছোঁ মই মানে ৰাস্তাবিলাক চাই চাই গৈ আছোঁ এইটো চাইডে আগতে আহি পোৱা নাই তো সেইটো কাৰণে ৰাস্তাবিলাক চাই চাই গৈ আছোঁ তো ব'লক গৈ থাকোঁ হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা নগাঁও মেইন টাউন পাই গ'লো ফ্ৰেণ্ডছ আহি কিনে আৰু বেছি দূৰ নাই গৈ পাম আৰু এয়া হ'ল নগাঁৱৰ মেইন টাউন গৈ আছোঁ ক্লক টাৱাৰ পাই গ'লো ফ্ৰেণ্ডছ সেয়া নগাঁও ক্লক টাৱাৰ গৈ আছোঁ আৰু চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে মহামৃত্যুঞ্জয় মন্দিৰটো গাঁৱৰ ভিতৰত হয় তো এতিয়া গাঁৱৰ ভিতৰত সোমাই গ'লো মেইন ৰাস্তাৰ পৰা তো পালোঁ আৰু বেছি দূৰ নাই হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ তো ফ্ৰেণ্ডছ মন্দিৰত আহি পাই গ'লোঁ ফাইনেলি আৰু বহুত বেছি এক্সাইটেড হৈছোঁ ফ্ৰেণ্ডছ কাৰণ বহুত দিনৰ এটা সপোন মহামৃত্যুঞ্জয় মন্দিৰত অহাৰ তো এয়া ফাইনেলি মোৰ আগত মহামৃত্যুঞ্জয় মন্দিৰ আৰু এতিয়া গাড়ীৰ পৰা নামি কিনে মন্দিৰত যাওঁ আৰু আপোনালোকক দেখাই আছোঁ তো ব'লক ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ আহি পালোঁ মন্দিৰত মহামৃত্যুঞ্জয় মন্দিৰ আৰু চাওক কিমান ডাঙৰ আৰু এইবিলাক আমাৰ এই গাঁৱৰ মানুহবিলাক তাত আছে তো ব'লক ভিতৰত যাওঁ ফ্ৰেণ্ডছ আগত চাকি জ্বলালোঁ শিৱ বাবাক পূজা কৰিলোঁ তো আৰু এইবিলাক পানী আছে পদুম ফুল আৰু আগত এইটো মন্দিৰ তো মন্দিৰৰ ভিতৰত যাওঁ এতিয়া মন্দিৰটো এবাৰ দেখাই দিছোঁ এইটোৱে মন্দিৰ মহামৃত্যুঞ্জয় তো মানুহ চাওক কিমান ফ্ৰেণ্ডছ সেৱা ল'লোঁ মন্দিৰৰ ভিতৰত আৰু বহুত দিনৰ পৰা ভাবিছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত আহিম বুলি আৰু ফাইনেলি মোৰ পিছফালে মহামৃত্যুঞ্জয় মন্দিৰ তো এতিয়া ৰাতিও হ'ল প্ৰায় 7টা বাজিল আৰু ঘৰ পাওঁতে 11টামান বাজিব তো এতিয়া আৰু ভিডিঅ' নকৰোঁ কাৰণ ৰাতি এনেও ভিডিঅ' ভাল নহয় তো
প্ৰাৰ্থনা কৰিছোঁ ভগৱানক সকলোকে ভালে কুশলে ৰাখক আৰু সকলোৱে আহক মহামৃত্যুঞ্জয় মন্দিৰত ভাল লাগিব ভিডিঅ'টো আজি ইমান আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে নতুন দিনৰ সৈতে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আৰু এতিয়া যাওঁ সকলো যাব ওলাইছে আৰু তো যাওঁ এতিয়া বাই বাই